দে মাই মাও দে তই ভালকে থাকবি আৰু যদি কোনোবাই দৰ্জা খুলবা দে কাকো দৰ্জা খুলি নিদিবি আজিকালি দিনকাল ভাল নহয় ভালকে থাকবি দে থাক কুনি মই বাপেৰে দে মাই দৰ্জা খুলি দিবা বানা কৰছি আজিকালি দিনকাল বেয়া মই বাপেৰে দে দৰ্জাখন খুলি দি মই দৰ্জা খুলি নেদা কিডনেপাৰে হেনেই বানা কৰে আৰে মাতটো বুজি পাও নাই কিডনেপাৰে সব মাত দিবা পাৰে আৰে ফোনটো মাৰি আছো ফোনটো তুল হেল্ল' ইটাতো গম পাইছা বাপেৰে বুলি পাপাৰ মোবাইল আপোনাৰ তাত কেনেকা আহিল আপুনি পাপাকো কিডনেপ কৰছি মায়া কি কেনেকে বেবে মৰছা পি তোৰ ধৰি দিনক দিনে বেয়া হৈ যাই আছে কি কৰলো মই কি করলু প্রিন্সিপালে মাতি লৈ গেছি মাক দিনক দিনে পঢ়াত বেয়া হৈ যাই আছে 50ৰ ভিতৰত মাত্ৰ 40 পাছি আপি আপি ভাল হলে মায়েকৰ কাৰণে হয় আৰু বেয়া হলেও মায়েকৰ কাৰণে হয় বুঝছে আৰু আপা 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 বেয়া হলে বাপেকৰ দুখ আপাৰ কিবা দুখ পাইছে নেকি আপাৰ দুখ কোনবা বিচাৰছা আপাই ফুলেশ্বৰী জীয়াক পলাই লৈ আহিছি যা মাত দিয়ে গেল কৰি ৰে এতিয়া কাটু খুৰা 10-5 টকা কিবা আছে দিয়ে মানে খুচতে পইচা নাই যা খুৰা দিপ্ৰে বাৰে একো খা নাই ভাত হলিও দি ভাত খাই উঠলে আৰু ক'ত পাবি এতিয়া ভাত তে ৰুটি চুটি কিবা আছে যদি দি ৰুটি ৰাতিপুৱাতে হৈছে নাই খুৰা দোকান বিস্কুট হলিও দি বিস্কুট বজাৰে কৰা নাই ক'ত পাই দিয়া খুৰা এনে বাতি আছে বাতি আছে বাতিটো লৈ আমাৰ লগত ভিক্ষাও যায় মনু আপেল কেনেকে দিছে 10 টকা কিলো ভাই ইমান কম দাম কিন্তু এটা শর্ত আছে কি শর্ত আপেল 1 কিলো ললি কমলাও 1 কিলো লব লাগবো দে দি 1 কিলো দি খুৰা লক কিমান আৰু মাইনা 400 কমলা কেনেকে দিছে কিলো 390 বেটি আপেলৰ পইচা কমলাত উঠে লৈছে কি বেয়া বস্তু হ্যালো ভাল লাগছে না মজা লাগছে একদম আর জি বড়িয়া বড়িয়া এই শুনতে হ্যালো হ্যাঁ ওই কাটতির বিষয় তো এনেকা কৈছে হ্যাঁ চিনি পাওয়া নাই লাস্ট ওয়ার্নিং দিলি কিন্তু মূর্তির বিষয়ে যদি এনেকে কয় নেক্সট টাইম জিভে কাটিয়ে নিম ফোন রাখ কোনে ফোন কৰিছিলে তোর বান্ধবী সাগরিকা সাগৰিকাৰ সাগৰিকাৰ মোৰ কথা কি কৈছি কছি তই বোলে বহুত গুণী জ্ঞানী হেৰি বলক পুতুককে হৰেণচেৰ দোকানৰ পৰা আহো এই ভৰ্তি পেবিলাৰ দোকানতকে যা কি কে যায় দেখছি নে মোৰ মুখখন কেনে হৈ গেছি মোৰ মেকআপৰ বস্তুগুলা গোটাই খাই গৈছি পুতুককে লৈ আহো বলক আৰে চিন্তা কৰিব নালাগে মই ৰাতি শ্মশানত কটা মানুহ ভূতক এনেও ভয় নকৰো ভাত খুৱাম মই খুৰা মোক এটা ভাল উপায় দিছোন ৰাতি মোৰ টোপনি নাহে উপায় লাগব এটা ভাল উপায় দিছো টোপনি এখন কিতাপ লৈ যা এখন কিতাপ সম্পূৰ্ণ পঢ়বি ৰাতি টোপনি মাৰাৰ আগত টোপনি আহি যাব খুৰা কি দিছে টোপনি নাহে দেখোন টোপনি নাহে নাহে এখন কেনেকে বহিছে কেনেকে বহিছে মানে মই আধা পঢ়াওতেই টোপনি আহে তাৰ পিছত মই মুখ চুখ ধুই চাহ তাহ খাই লৈ আৰু আধা
কাহিনী পঢ়ো গটাই পঢ়াৰ পিছত মোৰ টোপনিয়ে নাহে